আজি বনাবলৈ লৈছোঁ কচু। আপোনালোকে চাগে খাই পাইছে। মই কেনেকৈ বনাওঁ আজি দেখুৱাওঁ আপোনালোকক। ভিডিঅ'টো শেষলৈ চাই থাকিব। কচুখিনি ঘৰৰ বাৰীৰে হয়। মায়ে তুলি আনি দিছে, লগতে ডাঙৰ কচুৰ ঠাৰিও দি দিছে। আৰু এইফালে আছে আদা, নহৰু, জলকীয়া, ধনিয়া আৰু কৰ্দৈ। কচু বিলাহীৰ লগতে বনোৱা হয়। আজি ভাবিছোঁ কৰ্দৈৰ লগতে বনাওঁ, বিলাহীও নাই। কৰ্দৈটো অলপমান বেয়া হৈছে, ভালখিনি কাটি দিম বাৰু। আৰু এইফালে জুই জ্বলাই দিছোঁ। এতিয়া কেৰাহীখন বহাই দিওঁ। কচু বনালে এবাৰতে ঢাকি সিজাব লাগে, বেছিকৈ লাৰি দি থাকিব নালাগে, তেতিয়া খুজায়। এতিয়া মই পানী দিম। সোৱাদ অনুসৰি নিমখ আৰু অলপমান দি দিওঁ। হালধি দি দিলোঁ। দি দিম আদা, নহৰু। আদা, নহৰু অলপমান বেছিকৈ দি দিম। আৰু দিলোঁ অলপ এয়া কৰ্দৈখিনি ভালখিনি কাটি দিছোঁ। এইখিনি এতিয়া দি দিম। এতিয়া ঢাকি দিম অলপ। ভালকৈ সিজিব লাগিব এতিয়া, লাৰি দিব নালাগে পনে। এতিয়া অলপমান লাৰি দিম। ধুনীয়া এটা গোন্ধ আহিছে। ধুনীয়াকৈ সিজি গৈছে, কিন্তু কৰ্দৈখিনি আৰু অলপমান সিজিব বাকী আছে। এতিয়া এইখিনি ঘুটনিৰে ঘুটি দিম। এনেকৈ ঘুটি দিলে গলি যায়। এনেকৈ গলাই ল'ম। ইয়াতে দিম এতিয়া শুকান মাছ। শুকান মাছ দিলে সোৱাদটো বেলেগ হয়। এতিয়া এই দুটা দিম। এতিয়া আমাৰ কচু আঞ্জা হৈ গ'ল। মছলা একো দিয়া নাই বেলেগ, অকল আদা, নহৰু, ধনিয়া সেইখিনিয়ে আৰু জলকীয়া। এয়া হৈ গ'ল অসমীয়াৰ থলুৱা খাদ্য কচু, আৰু তাতে শুকান মাছ। গৰম গৰম ভাতৰ লগত এতিয়া খোৱাহে কথা। আজিলৈ বাই বাই, নেক্সট ভিডিঅ'ত লগ পাম।